মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ ইউটিউব চেনেলত তোমালোকক স্বাগতম জনাইছোঁ। আজি অষ্টমমান শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয় বিশেষকৈ ৰাজনীতি খণ্ডৰ যিটো হয় পাঠ নম্বৰ 12 মৌলিক অধিকাৰ নামৰ পাঠৰ প্ৰশ্ন উত্তৰসমূহ বিতংকৈ আলোচনা কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগন্তুক তোমালোকৰ মানে অন্য বিষয়ৰ প্ৰশ্ন উত্তৰ মই এইটো চেনেলৰ জৰিয়তে আগবঢ়াব পাৰোঁ। অনুশীলনীত প্ৰথমটো প্ৰশ্ন আছে যে উত্তৰ দিয়া তাৰ ক নম্বৰটো হৈছে মৌলিক অধিকাৰ বুলিলে কি বুজা। ইয়াৰ উত্তৰ হ'ল নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহকে মৌলিক অধিকাৰ বোলা হয়। খ নম্বৰটোত আছে কোন দেশত প্ৰথমে মৌলিক অধিকাৰ ধাৰণা জন্ম হৈছিল। ইয়াৰ উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমে মৌলিক অধিকাৰ ধাৰণা জন্ম হৈছিল। গ নম্বৰ প্ৰশ্ন হ'ল সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে। উত্তৰটো হ'ল সংবিধানৰ ৩য় অধ্যায়ত 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে। খ নম্বৰ প্ৰশ্ন ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয়। এই উত্তৰ সংবিধানৰ 3য় অধ্যায়ত 14 অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে। অং নম্বৰ প্ৰশ্ন আছে কোন চনত শিশুৰ শিক্ষা অধিকাৰ আইন প্ৰণয়ন কৰা হয়। তাৰে উত্তৰ হ'ল 2009 চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়। 2 নম্বৰ প্ৰশ্ন খালী ঠাই পূৰ কৰা। তাৰ ক নম্বৰটো হৈছে অস্পৃশ্যতা এক সামাজিক ঢেছ মানে অস্পৃশ্যতা সামাজিক কি হ'ব পাৰে। ইয়াৰ উত্তৰটো চোৱা ব্যাধি মানে অস্পৃশ্যতা হ'ল সামাজিক ব্যাধি। খ নম্বৰটো হৈছে ভাৰতবৰ্ষ এখন ধৰ্ম ঢেছ ৰাষ্ট্ৰ। তোমালোকে উত্তৰত লিখিবা নিৰপেক্ষ। তাৰপিছত গ নম্বৰ আছে মৌলিক অধিকাৰসমূহ সংবিধানৰ অৱস্থিত ঢেছ। ইয়াৰ উত্তৰত লিখিবা অংগ মানে মৌলিক অধিকাৰসমূহ সংবিধানৰ অৱস্থিত অংগ। ঘ নম্বৰত আছে মৌলিক অধিকাৰ নাগৰিকৰ ঢেছ বিকাশত সহায় কৰে। এইটো উত্তৰ হ'ব ব্যক্তিত্ব বিকাশত মানে সহায় কৰে। 3 নম্বৰটো হ'ল শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰটো হৈছে দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকসকলকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে নোৱাৰে মানে শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা হৈছে। এইটো উত্তৰ চোৱা দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকসকলে মৌলিক অধিকাৰ উপভোগ কৰিব নোৱাৰে। খ নম্বৰত আছে মৌলিক অধিকাৰৰ পৰা নাগৰিকসকলক বঞ্চিত হ'লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে নোৱাৰে। উত্তৰ লিখা হৈছে চোৱা মৌলিক অধিকাৰৰ পৰা নাগৰিকসকলক বঞ্চিত হ'লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে। তাৰপিছত গ নম্বৰটো হৈছে আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনোৱালৈকে সকলো সমান হয় নহয়। চৌত্তৰ আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনোৱালৈকে সকলো সমান হয়। ঘ নম্বৰত আছে চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষা অনুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণ কৰিব পাৰে নোৱাৰে। উত্তৰ চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষা অনুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণ কৰিব পাৰে। এবাৰ আহিব অ নম্বৰ সকলো ভাৰতীয় নাগৰিকে নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে নোৱাৰে। উত্তৰ সকলো ভাৰতীয় নাগৰিকে নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে। 4 নম্বৰ প্ৰশ্ন হ'ল সংবিধানত মৌলিক অধিকাৰৰ সমূহৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণ লিখা। উত্তৰ এখন স্বাধীন ৰাষ্ট্ৰৰ নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশ আৰু স্বচ্ছন্দভাৱে জীয়াই থাকিবলৈ এটা সুন্দৰ বাতাবৰণ প্ৰয়োজন। বিভিন্ন পৰিস্থিতিত নাগৰিকসকলে উপভোগ কৰিব পৰা সা সুবিধাৰ বাতাবৰণ হৈছে অধিকাৰ। যেনে বিদ্যালয়ত শিক্ষা গ্ৰহণৰ সুবিধা পালেহে এটি শিশু শিক্ষিত হৈ ভৱিষ্যতে সুনাগৰিক হ'বলৈ সক্ষম হ'ব। গতিকে তেওঁক শিক্ষা লাভ কৰাৰ অধিকাৰ দিব লাগিব তেতিয়াহে তেওঁৰ বিকাশ ঘটিব। সেয়েহে সংবিধানত মৌলিক অধিকাৰসমূহৰ অন্তৰ্ভুক্ত কৰা হৈছে